তই ঘৰৰ ভিতৰত মিউজিক স্কুল বনালি চা বদমাইশ মা ও মা মা তই তোৰ বান্ধৱী কেইজনক লগত লৈ স্কুলত আখৰা কৰিব নোৱাৰা ও মা ও মা তোমাৰ ল'ৰা কি কোনো কোৱা নে ৰ মই মাকক মাতি লৈ আহি আছো যা যা বদমাইশ ইয়াৰ পৰা দূৰ হ। তহঁতৰ কি হ'ল দুজন ভাই ভনী একেলগে থাকিব নোৱাৰা চোৱাচোন মা আমাৰ ঘৰখন কি ক্লাব ঘৰ ইহঁতৰ হেনো অহা ২৭ তাৰিখত ফাংচন সেইবাবে সেই বুলি আমাৰ ঘৰখন ক্লাব ঘৰ হ'ব নোৱাৰে নহয় দাদা তোৰ কি হ'ল অ তোমাৰ ছোৱালীয়ে যিয়ে খোজে তাকে কিনি দিয়া আৰু মই কিবা খুজিলেই তোমালোকৰ পইচা নোহোৱা হয় তোৰ লগত তাইৰ তুলনা নেকি তেন্তে কাৰ লগত তুলনা কৰিম আজি মই কিমান দিন ধৰি কৈ আছো এটা বাইক কিনি দিবলৈ কিমান খাটনি কৰি আছো কিন্তু কোনো গুৰুত্বই নাই তাইকনো কি কিনি দিছো অ এতিয়া দেখা নোপোৱা এইবোৰ কি বুৱাৰী এইবোৰ কি কৰিছা ছি বুৱাৰী খঙেৰে কোনো সমস্যা সমাধান নহয় আপুনি সকলো কামতে হেঙা নহব সেই বুলি এই ঘৰত মোৰ কোনো অধিকাৰ নাই নেকি বুৱাৰী ইয়াত অধিকাৰ অধিকাৰৰ কোনো কথা নাই আৰু শুনক সকলো কামতে আপোনাক নাক গলাব নালাগে দেখিছা আইতা নিজৰ ছোৱালীৰ বাবে ফাংচনৰ নৃত্য পৰিৱেশনৰ সকলো সা সৰঞ্জাম কিনি দিছে কিন্তু আজি মই কিমান দিন ধৰি কৈ আছো এটা বাইক কিনি দিবলৈ কিন্তু কোনো গুৰুত্বই নাই নৃত্য ৰাখাৰ লগত তোৰ বাইক কিনি দিয়া নিদিয়াৰ কি সম্পৰ্ক সকলো কথা যুক্তিৰে চাব নালাগে বুৱাৰী আপোনাৰ নাতি ল'ৰাৰ প্ৰতি যদি আপোনাৰ ইমানে দৰদ তেন্তে আপুনি বুৱাৰী তুমি কি ক'ব বিচাৰিছা তাৰ মানে আইতা তুমি বুজি পোৱা নাই ছোৱালীৰ কাৰণে কি কি লাগে তাৰ এখন তালিকা বনাই দুয়ো মাক জীয়েক বজাৰলৈ যাব পাৰে কিন্তু ল'ৰাৰ ক্ষেত্ৰত নানা ধৰণৰ যুক্তি দেখুৱাই ৰাহুল কথা বলাই নকবি নহলে কিন্তু নহলে কি কৰিবা ধৈৰ্য সীমা পাৰ নকৰিবা কি বুৱাৰী তুমি কি কৰিলা মোৰ দাদা ভাই তুমি দুখ নকৰিবা মই তোমাৰ বাইক কিনি দিয়াৰ ব্যৱস্থা কৰি আছো নালাগে মোক বাইক আইতা মা তুমি তোমাৰ ছোৱালীলৈ ব্যস্ত থাকা মই আহো নেযাবি ৰাহুল তই নেযাবি ফোন লগা নাই অ হেল্ল' ৰুবুল নে তুমি কেতিয়া ঘৰলৈ আহিবা পলম হ'ব অ হয় নেকি এটা কথা হ'ল নহয় ৰাহুলে বাইক কিনি দিয়াৰ বাবে ঠে ধৰিছে সি বাইক নহ'লে মাকৰ লগত খং কৰি কেইবাদিনো ভাত পানী খোৱা নাই অ হয় নেকি অ তুমি ফোন পেত পইচা পঠাই দিবা অ ঠিকে আছে অ তুমি অহা মাহৰ 12 তাৰিখত ঘৰত আহিবা সৰ্থেবাৰীৰ পৰা মই তাৰ মামাৰ সৈতে পঠাই দি বাইক কিনি আনিম তুমি অহা তাৰিখলৈ মই তোমাৰ বাট চাই থাকিম মোৰ দাদা ভাই বাইক হৈ গ'ল এ হেপি ভুৰৰে তোৰ আবিয়ে তোক কিমান দিন বাইক কিনি দিব পাৰে এতিয়া লিখা পঢ়াৰ সময় পঢ়া শুনাত গুৰুত্ব দিব লাগে তাৰ পৰিৱৰ্তে তাই লাগে বাইক এনেকুৱা মনোবিত্ত সন্তানে ভৱিষ্যত জীৱনত কি কৰিব পাৰিব আজিকালি ল'ৰা ছোৱালীক এনে কণ্ট্ৰল কৰা নাযায় তাৰ মাজত তাৰ আবেগ তাৰ সহযোগী মামে
মামি মই কব পৰা নাই কি হ'ল ৰুবুল তো সোনকালে কোৱা মোৰ মনটো উখল থুখল লাগি আছে কোৱা পলম নকৰিবা সর্বনাশ হয়ে গেছে মামি ওই কব পৰা নাই মামি ও মামি কোৱা কিয় ইমান অকথা কৰিছা সোনকালে কোৱা মামি রাহুলে বাইক লই ঘরলৈ আউতে ভয়ঙ্কর এক্সিডেন্ট এটা হয়ে গেল এ তুমি কি কোৱা এ ঠিক আছে তো তুমি নকোৱা কিয় এ ঠিক আছে তো মই সঠিকভাৱে ক'ব নোৱাৰিম মামি তাৰ গোটেই দেহটো তেজেৰে লুথৰি মুথৰি খাই গৈছে তেজেৰে ৰাঙলী হৈ যোৱা দেহটো দেখি মই ইয়ালৈ দৌৰি আহিছোঁ মই তাক হস্পিটেলত পঠাই দি ইয়ালৈ দৌৰি আহিছোঁ ব্যবস্থা করে দিয়া মোর হৃদয় চলে উমি চলি আছে তার না জানে কিমান কষ্ট হৈ আছে তাই মই বাইক নিকিনাৰ বাবে কিমান যুক্তিৰে বুজালো কিন্তু সি বুজ নললে আজি যদি বুজিলেহেঁতেন তেনেহলে হতা নহলহেঁতেন কচুৰ পাতৰ পানী করে কৰিলে পাবৰে না এই দেহাৰ ভৰসা কচুৰ পাতৰ পানী কৰে তল বলো কৰিলে পাবৰে নাই এই দেহাৰ ভৰসা এদিন নহয় এদিন যাবইতো লাগিব এই মোক
তই মোক এৰি কিয় গলি? মই এতিয়া কি লৈ থাকিম? Hello, hello. Hello? Hello. নমস্কাৰ মই এন টাইম নিউজ পৰ্টেলৰ পৰা কেমেৰা পাৰ্চন তালুকদাৰৰ সৈতে মই জুনমণি আপোনালোকক জনাবলৈ আমি অতি দুখিত হৈছো যে ভয়ংকৰ দুৰ্ঘটনাপতিত হৈ ৰাহুল নামৰ 16 বছৰীয়া যুৱকজনে মৃত্যুবৰণ কৰে ৰাইজসকল এ আপোনালোকে জানি লওক আজি আবেলি 3 বজাত বহৰীৰ পৰা ৰাহুল নামৰ 16 বছৰীয়া যুৱকজনে মুমাইৰ সৈতে বাইক কিনি হৰ্থিবাৰীৰ পৰা ঘৰমুৱা হওঁতে চেঙা এম্পায়াৰ দলঙত খুন্দা খায় বাইকখন অত্যাধিক বেগত থকাৰ বাবে ভয়ংকৰ দুৰ্ঘটনাপতিত হয় এতিয়া ৰাহুলৰ নক্ষৰ দেহটো আজি চিনিব নপৰা হৈছে গতিকে আমাৰ মাজত প্ৰশ্ন হৈছে সাধাৰণ ৰাইজলৈ যি সময়ত ৰাহুলৰ কিতাপ পঢ়ি কিতাপৰ মাজত ব্যস্ত থকাৰ কথা আছিল সেই সময়ত ৰাহুলে আজিৰ একচৈতিকাৰ ভোগাতুৰৰ মাজত ডুব গৈ বাইক কিনাৰ পাছে পাছে ঘূৰিবলৈ ধৰিলে ৰাইজসকল আপোনালোকে জানি লওক আজি এই সৰু ল'ৰা ছোৱালীৰ মনৰ জিত পূৰণ কৰাৰ সৈতে আজি ৰাহুলৰ প্ৰাণটো ত্যাগ কৰিবলগীয়া হ'ল ৰাইজসকল আপোনালোকে সতৰ্ক হওক যাতে কম বয়সীয়া ল'ৰা ছোৱালীৰ অহিতকী প্ৰেমৰ মায়াজালত ডুব নাযায় তেওঁলোকৰ মনৰ জেদ পূৰণ নকৰে যেন নহলে আজি ৰাহুলৰ সৈতে যি অৱস্থা হৈছে ঠিক একে অৱস্থা আপোনালোকৰ সন্তানৰ লগতো হ'ব পাৰে ৰাইজ আপোনালোকে সতৰ্ক হওক কেমেৰা পাৰ্চন তালুকদাৰৰ লগত মই জুনমণি বিদায় লৈছো ধন্যবাদ